আজি আপোনালোকক দেখাম মই চিকেন কাৰী কেনেকৈ বনায়। তাৰ কাৰণে অলপ মই মাংস লৈ লৈছোঁ, তাৰপিছতে বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, কেপচিকামো কাটি লৈছোঁ। কেপচিকামটো দিলে মানে কি হয়, তাৰ স্মেলটো ভাল হয়। আৰু লগতে মই আদা নহৰু খুন্দি লৈছোঁ। এনেকৈ বস্তুখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'ব, তেতিয়া সময়মতে আপুনি বস্তুখিনি দিব পাৰিব। এনেদৰে ধুনীয়াকৈ এখন প্লেটত থৈ লৈছোঁ মই। তাৰপিছতে মই কেৰাহীখন গৰম হোৱাৰ পিছতে অলপ তেল দি দিছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পিছতে আপুনি পিঁয়াজখিনি দিব পাৰিব। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই ভাজি ল'ব, অলপ ব্ৰাউন হ'বলৈ দিব। এনেদৰে লৰাই ল'ব ধুনীয়াকৈ। তাৰপিছতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি আপোনালোকে পাছতো দিব পাৰে, মই বিলাহীখিনি আগত দিছোঁ যিহেতু বিলাহীখিনি গলি গ'লে ভাল লাগে। এনেকৈ লৰাই ধুনীয়াকৈ বিলাহীখিনি অলপ গলি যোৱালৈকে আপোনালোকে অলপ সময় ৰখি দিব। এইটো গাপ মাৰি দিবও পাৰে বা ঢাকি দিব পাৰে, বা নাঢাকিলেও আপোনাৰ বিলাহীখিনি এনেকৈ কমি যাব। তাৰপিছতে মাংসখিনি আপোনালোকে দি দিব। মাংসখিনি ধুনীয়াকৈ লৰাই দিব, যাতে বিলাহী আৰু এই গোটেই বস্তুখিনি ধুনীয়াকৈ মিক্স হয়। তেনেকৈ অলপ সময় লৰাই দিব। তাৰপিছতে মই হালধি দিছোঁ। হালধি, নিমখ, মছলা এনেকৈ সকলোখিনি দিব। দিয়াৰ পিছতে ভালদৰে লৰাই দিব। লৰাই অলপ সময় গাপ দি দিব। তাৰপিছত যেনেকৈ মাংসৰ পৰা তেলটো ওলাব, তাৰপিছতে আপুনি অলপ পানীটো দি দিব। পানী দি দিয়াৰ পিছতে আপোনাৰ ধুনীয়াকৈ চিকেন কাৰীটো প্ৰস্তুত হৈ যাব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। কেপচিকামখিনি অলপ পাছত দিয়া হয়, যিহেতু কেপচিকামটো পটককৈ হৈ যায়, একেবাৰে সিজি গ'লেও ভাল নালাগে যিহেতু, সেইটো কাৰণে পাছত দি পেলাই ধুনীয়াকৈ এনেকৈ আপোনালোকে খাব পাৰিব। Thank you for watching.